নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে আসাম জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ যোগেদি অসমৰ কিছু কথা জনোৱাৰ প্ৰয়াস কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। আজি প্ৰথম প্ৰশ্নটো, আহোম আৰু মোগলৰ শেষ ৰণখনৰ নাম কি? উত্তৰ ইটাখুলি ৰণ, 1682 খ্ৰীষ্টাব্দ। 2. মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 3. নগাঁৱৰ পুৰণি নাম কি আছিল? উত্তৰ খাগৰিজান। 4. অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। 5. অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? উত্তৰ 1943 চনৰ 15 জুন তাৰিখে। 7 নম্বৰ, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান? উত্তৰ 73.18%। 8. অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ মহানন্দ দাস। 9. অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? উত্তৰ 7 জন। 10. অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? উত্তৰ গোলাঘাট জিলাত। 11. কোনখন ঠাইক মনেষ্টাৰ অফ ইষ্ট নামে জনা যায়? উত্তৰ মাজুলী জিলাক। 12. প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল? উত্তৰ 1694 চনত। 13. অসমত দিয়া চলাই কাৰখানা ক'ত অৱস্থিত? উত্তৰ ধুবুৰীত। 14. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। 15. ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উত্তৰ উমানন্দ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে সুন্দৰভাৱে চাই থাকিব পাৰিব। ধন্যবাদ।